নমস্কাৰ জয় অসম কি খবৰ হলৰে তো আজিৰ ভিডিঅ'ত মই ডিসকাস কৰিম আমাৰ বৰ্তমান যুগত চলি থকা স্কুলীয়া শিক্ষা ব্যৱস্থাৰ বিষয়ে আপুনি জানে আমাৰ যি বৰ্তমান স্কুলীয়া শিক্ষা ব্যৱস্থা চলি আছে সেই ব্যৱস্থাটো ফেক্টৰী ওয়াৰ্কাৰ বা ফেক্টৰীত কাম কৰা মানুহৰ কাৰণে বনোৱা হৈছিল তো ভিডিঅ'টোত ইয়াৰ বিষয়ে বিশেষকৈ ডিসকাস কৰিম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো সময় আছিল 1806 চন যেতিয়া নেপোলিয়ন বনাপাৰ্ট মানে ফ্ৰান্সৰ ৰজা আৰু প্ৰুছিয়াৰ মাজত এটা যুদ্ধ হৈছিল আৰু সেই যুদ্ধত প্ৰুছিয়া বেয়াকৈ পৰাস্ত হৈছিল তাৰ ফলত প্ৰুছিয়াৰ লিডাৰসকলে ভাবিছিল যে আমি আমাৰ সৈন্যৰ ওপৰত কন্ট্ৰোল ৰাখিব পৰা নাই সেইবাবে আমি এই যুদ্ধত পৰাস্ত হৈছো তাৰ পাছতে হিয়তে এটা নতুন স্কুলীয়া শিক্ষা ব্যৱস্থা আৰম্ভ কৰিছিল য'ত সেই সময়ৰ জনসাধাৰণক একে ধৰণৰ বা একে টাইপৰ শিক্ষা দিয়া হৈছিল আৰু হিয়তৰ ব্যৱহাৰ আচৰণ আদি কন্ট্ৰোল কৰা হৈছিল আৰু এই শিক্ষা ব্যৱস্থাটো ইমান সফল আছিল যে পৰৱৰ্তী সময়ত ব্ৰিটেন আৰু আমেৰিকাৰ দৰে ৰাষ্ট্ৰবোৰে এই শিক্ষা ব্যৱস্থা কপি কৰিছিল আৰু সেই সময়তে আৰম্ভ হৈছিল ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউচন আৰু এই ফেক্টৰীসমূহত বহুতো কাম কৰা মানুহ বা ওয়াৰ্কাৰ্ছৰ প্ৰয়োজন হৈছিল আৰু এনেকৈ ওয়াৰ্কাৰ্ছৰ প্ৰয়োজন হৈছিল যিবোৰে ৰুল ফলো কৰে ডিসিপ্লিন মানি চলে আৰু এটা কাম বাৰে বাৰে ৰিপিট কৰিব পাৰে আৰু তেনেকৈ ওয়াৰ্কাৰ্ছক ট্ৰেইন কৰিবলৈ সৃষ্টি হৈছিল আমাৰ আজিৰ দিনত চলি থকা স্কুল এডুকেশ্যন সিস্টেম য'ত নেকি সকলো মানুহকে একে ধৰণৰ শিক্ষা দিয়া হৈছিল আৰু এই শিক্ষা ব্যৱস্থাক ছাত্ৰ-ছাত্ৰীসকলক নতুন নতুন স্কিল শিকোৱাৰ বিপৰীতে কোনো এটা বস্তু মুখস্থ কৰি বা মেমৰাইজ কৰি বাৰে বাৰে ৰিপিট কৰা শিকাইছিল আজিৰ দিনতো আমাৰ স্কুলৰ ক্লাছৰুমবোৰ আগৰ দিনৰ ফেক্টৰীৰ নিচিনা দেখা যায় সক আমাৰ চাৰিওপিনে পৃথিৱীখন বহুত উন্নতি হৈছে কিন্তু আমাৰ স্কুলবোৰ আজিলৈকে উন্নতি হোৱা নাই লেটস টক এবাউট হু ক্ৰিয়েটেড মডাৰ্ণ ইণ্ডিয়ান এডুকেশ্যন সিস্টেম এণ্ড হোৱাই আপুনি জানে আমাৰ ভাৰতত মডাৰ্ণ এডুকেশ্যন সিস্টেমটো কোনে কেতিয়া আৰু কি কাৰণত বনাইছিল তেতিয়া সময় আছিল 1835 চন আৰু সেই সময়ৰ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল থমাছ বেবিংটন মেকাউলে সো কল্ড লৰ্ড মেকাউলে আমাৰ ভাৰতত মডাৰ্ণ এডুকেশ্যন সিস্টেমটো বনাইছিল আৰু সেই সময়ত ব্ৰিটিছৰ চিপ লেবাৰ্ছ মানে কম দামত লেবাৰ্ছ আৰু ইংলিছ স্পিকিং লেবাৰ্ছৰ প্ৰয়োজন হৈছিল আৰু সেইবাবে আমাৰ ভাৰতত এই এডুকেশ্যন সিস্টেমটো বনাইছিল হিয়তৰ লক্ষ্য এইটো নাছিল যেন আমাৰ জ্ঞানী জেনেৰেশ্যন বনোৱা হিয়তৰ লক্ষ্য এটা আছিল কম দামত কাম কৰিব পৰা কামলা মানুহ বনোৱা সেই সময়ত মেকাউলেৰ এটা ফেমাছ স্পিচ আছিল ইণ্ডিয়ান শুড বি ইণ্ডিয়ান ইন ব্লাড এণ্ড কালাৰ বাট ইংলিছ ইন টেষ্ট অপিনিয়নছ মৰেলছ এণ্ড ইণ্টেলেক্টছ আৰু এই এডুকেশ্যন সিস্টেমৰ ফলত আমাৰ ভাৰতত আটাইতকৈ বেছি নিবনুৱাৰ সমস্যা দেখা দিছে আৰু আমাৰ নৱপ্ৰজন্ম গভৰ্ণমেণ্ট জব বা কামৰ পিছে দৌৰি আছে সিহঁতে নিজে কামৰ সৃষ্টি কৰিব পৰা নাই আৰু যেতিয়া মই কিবা এটা নিউজ ৰিপৰ্ট বা আৰ্টিকেলত চাওঁ যেন আমাৰ নৱপ্ৰজন্মই কাম বিচাৰি ফুৰে বা নিবনুৱা হৈ ফুৰি আছে ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ ল'ৰা ছোৱালীৰ মাজত স্কিলৰ অভাৱ আৰু আমাৰ শিক্ষা ব্যৱস্থাত এই স্কিলৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে মই এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ শিক্ষা ব্যৱস্থাক কণ্ট্ৰোল কৰা বা স্কুলসমূহক ক'ব বিচাৰিছোঁ যেন প্ৰত্যেকজন ল'ৰা ছোৱালী সিহঁতৰ চিন্তা বেলেগ হয় সিহঁতক এটা ছিষ্টেমৰ তলত বা মুখস্থ বিদ্যাৰ ভিতৰত নাৰাখিব সিহঁতৰ নাম্বাৰ বা মাৰ্কছৰ ওপৰত ধ্যান নিদি সিহঁতৰ স্কিল বা কৰ্ম ক্ষমতা বৃদ্ধি কৰক আৰু এই নৱপ্ৰজন্ম আৰু ল'ৰা ছোৱালীবোৰ আমাৰ দেশৰ ভৱিষ্যত হ'ব সিহঁতৰ আজিৰ ছাত্ৰ-ছাত্ৰী কালি আমাৰ দেশৰ নাগৰিক হ'ব আৰু এইটো মোৰ ভিডিঅ' নহয় এইটো মোৰ ৰিমাইণ্ডাৰ হয় যেন আমাৰ শিক্ষা ব্যৱস্থা সলনি হ'ব লাগে জয় আই অসম